ৰাতিপুৱা সোনকালে উঠি মন্দিৰৰ প্ৰসাদবোৰ ৰেডি কৰিলে। মাৰ ওচৰত গ'লো, মায়ে কৈছে পায়সটো বোলে মইহে বনাব লাগিব। মাৰ অলপ দেৰি হ'ব, পূজা কাম কৰিছে ন, গোটেইখিনি অকলে কৰি আছে। সেইকাৰণে মই গা পা ধুই কিনে কেনেকৈনো মই পায়স বনাওঁ আপোনালোককো দেখাম। এতিয়ালৈ ৰাখিছোঁ দেই, আৰু ভিডিঅ'টো কিন্তু লাষ্টলৈকে চাব। গা পা ধুই আহিলোঁ, এতিয়া মই পায়স বনাওঁ, বলক কি বনাওঁ দেখাম। 3 লিটাৰ আমুল তাজা গাখীৰ গৰম কৰি লৈছোঁ। তাত 5 খিলামান মই তেজপাত দি দিছোঁ আৰু এনেকৈ ভালদৰে উতলোৱাৰ পিছত ধুই থোৱা চাউল আছিলে, জহা চাউল আধা কেজি দি দিছোঁ। অলপ এনেকৈ উতলি থকাৰ পিছত ইলাচি মই দি দিছোঁ। তাৰপিছত কাটি থোৱা বাদাম আছিলে, বাদামখিনিও মই দি দিছোঁ ইয়াতে। তাৰপিছত হোৱাৰ অলপ 5 মিনিটমান আগত আৰু চেনি দি দিব নিজৰ মতে। তাৰপিছত এনেকৈ লৰাই থকাৰ পিছত মই গেছটো অফ কৰি দিছোঁ আৰু অফ কৰাৰ আগতে মই খিচমিচখিনি দি ভালদৰে লৰাই থৈ দিছোঁ। এতিয়া দোকান যাওঁ, মাক বোলে কিবা লাগে, তো ধুনীয়াকৈ ড্ৰেছ পাতি পিন্ধিলোঁ, পিন্ধি কিনে দোকান আহিলোঁ। দোকানৰ পৰা চচ আনিলোঁ, চচ লাগে সন্ধিয়াৰ কাৰণে, সেইটো পাহৰি গৈছিল, বাকী চব কৰিলে, এইটো বস্তু পাহৰিছিলে। এতিয়া মই কেক বনাওঁ, কেনেকৈনো মই কেকটো বনাইছোঁ ভাইটিৰ কাৰণে বলক চাওঁ। মই এগলেছ কেক বনাইছোঁ, সেইকাৰণে 1 কাপ দৈ লৈছোঁ, 1 কাপ চেনি, এনেকৈ ভালদৰে ফেটি থকাৰ পিছত ৰিফাইন অকণ দি কিনে আৰু ভালদৰে ফেটি লৈছোঁ। দুকাপ ময়দা দিছোঁ, ময়দা দি কিনে ভালদৰে ফেটি আছোঁ। তাত অলপ অলপকৈ গাখীৰ দি কিনে ভালদৰে ফেটি থাকিব। আপোনালোকে গাখীৰ নিদি পানীও দিব পাৰে, মই গাখীৰ দিছোঁ। অলপ বেকিং পাউডাৰ আৰু বেকিং চ'ডা দি ভালদৰে ফেটিব। তাৰপিছত বাচন এটাত ধুনীয়াকৈ পেষ্টখিনি বহাই দিব। গা পা ধুই চাহ তাহ খাই বজাৰ গ'লোঁ। এতিয়ালৈকে মই 2বাৰ বজাৰ গৈছোঁ। তাৰপিছত বজাৰৰ পৰা আহি ভৰি হাত ধুই এতিয়া মই ক্ৰীমখিনি ফেটিলোঁ কেকটো বনাবৰ কাৰণে। এতিয়াহে মই ক্ৰীম মানে আইচিং কেক বনাম। আপোনালোকক মই আগতে কেক কেনেকৈ বনাই মই দেখাইছোঁৱে, তো বিশেষ একো নকওঁ। এনেকৈ মই ধুনীয়াকৈ ক্ৰীম অলপ দি কিনে নৰ্মেল হিচাপত বনাইছোঁ। এয়া কেকটো কমপ্লিট হৈ গ'ল। বনালোঁ বাবুৰ কাৰণে, এয়া চাওক আৰু জনাব কেনেকুৱা হৈছে কেকটো। এতিয়া 6টা বাজে, কেক কাটো। ভাইটিৰ লগৰ মানে মোৰ ঘৰৰ ওচৰৰ মোৰ ভণ্টিৰ নিচিনাই হয়, তাইকো মাতিলোঁ। সি মোৰ লগৰ হয়। তাইকো মাতিলোঁ, এতিয়া কেক কাটো। তাই কেক ৰেডি আছে এতিয়া। সি মুখ হাত ধুব গৈছে। সি মুখ ধুই আহিলে আৰু কেক কাটিলে। এনেকৈ কিছুমান সৰু সৰু স্মৃতিবোৰ মই এনেকৈ ভিডিঅ' কৰি ৰাখি থৈ দিছোঁ। এয়া কেক খোৱালে চবকে, মোকো খোৱালে বাৰু লাষ্টত। এইফালে খুৰীয়ে লুচি বনাই আছে, মায়ে ভাবিছে মই ফটো উঠিছোঁ। এইটো মই বনোৱা কেক। এনেকৈ সৰু সৰু পিচ কৰি চবকে অলপ অলপ দিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে যোনে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। দেই বাৰ্থডে বয়, কেনেকুৱা হৈছে খানা? জানো